Hello guys, good morning everyone. Welcome to my YouTube channel. আজি পুনৰ এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকলৈ। বলকচোন চাওক আৰম্ভ কৰোঁ ভিডিঅ'টো। আমাৰ বাৰীলৈকে ওলাই আহিছোঁ। বাৰীলৈ অহা কাৰণটো হ'ল মানে কি হ'ল, এতিয়া টাইম হৈছে বিশেষ বৰ্তমান 9টাই বাজিবলৈ হ'ল দেই। মানে দানা বনাব লাগে গাহৰিৰ কাৰণে, কচু বুটলিব আহিছোঁ বাৰীলৈ। ৰ'ব আপোনালোকৰ ভিউটো অলপ দেখা লওঁ। তাৰ আগতে কি হ'ল, বাৰীত দুজোপামান মধুৰি গছ ৰুই থোৱা আছে। মানে এই মধুৰিটো অলপ বেলেগ, ৰঙা টাইপৰ মানে মধুৰিটো। আপোনালোকক দেখাওঁ বলক, আৰু খাই দেখাম, কেনেকুৱা টেষ্টটো জনাম। আহিব আপোনালোকে খাবলৈ অৱশ্যে ভালেই হ'ব লাগে দেই। মই আজিলৈকে খাই পোৱা নাই, খোৱাই নাই মানে। ৰুই থোৱা আছে, এইবাৰ লাগিছে, এইবাৰ মানে ফাৰ্ষ্ট লাগিছেহে মধুৰিটো। ৰ'ব সেই মধুৰিটো আপোনালোকৰ আগত দেখাই লওঁ, তাৰপিছত বাৰী সকলোবোৰ দেখাম, কি কি ৰোৱা আছে কি কি নাই। বলক ভিডিঅ'টো চাই থাকক। ৰ'ব দেখাইছোঁ এতিয়া বলক। এই দুজোপাই আছে, মাত্ৰ দুজোপাই আছে দেই ৰঙা মধুৰি। চক চাই লওক, খাবলৈ এতিয়া কেনেকুৱা হয় মই জনাম দেই, টেষ্ট কৰি চাম এবিধ। মানে গোটেই পাতে চাতে ডালে চালে মধুৰি গোটেই ৰংটোৱে সিহঁতৰ ক'লা টাইপৰ, মানে চকলেট ফ্লেভাৰ আহি যায় নেকি আকৌ, ঠিকানে এইটো। ৰ'ব এটা খাই দেখোন, টেষ্ট কৰি চাম, টেষ্টটো কৰি চাওঁ দেই, জনাম কেনেকুৱা পাওঁ। খাবলৈ ভালেই, মানে আমি ইটো মধুৰি খাওঁতে তেনেকুৱা নহয়, অলপ বেলেগ টাইপৰ, মানে মিঠাটো বেছি আছে, ৰসটো বহুত আছে মানে এইটোত, মধুৰিটোত ভাল হৈছে খাবলৈ। আহিব আপোনালোকে খাবলৈ। ফল মূল খাব লাগে দেই, খালে ভাল। আৰু এইটো বিশেষকৈ মই খাই পোৱা নাই, এইবাৰ ফাৰ্ষ্ট খাইছোঁ। আপোনালোকে জনাবচোন কমেণ্টত, খাই পাইছেনে নাই পোৱা। খাবলৈ বহুত মজা লাগিছে খাবলৈ। লাগি আছে আৰু আহিব খাবৰ কাৰণে। চিনি পোৱাখিনিক সকলোকে কৈছোঁ, আহি যাব খাবৰ কাৰণে মধুৰিটো। এতিয়া আপোনালোকক চাওক অলপ ভিউটো দেখাব লৈছোঁ। চ' লেটছ গেট ষ্টাৰ্টেড। চক এইফালে টেঙা লগাই থোৱা আছে, টেঙা, তাৰপৰা এইফালে তামোল পুলি, অমিতা, এইবিলাকে আৰু এতিয়া বাৰীত বৰ্তমান। পুখুৰী এটা আছে বাৰীতে, মাছ চাছ জীয়া আছে। ভাল আৰু ভাল লাগে পৰিৱেশটোত সোমাই, চাৰিওফালে দৃশ্যটো। তো হেল্ল' গাইজ, ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিলোঁ। পুনৰটি ভিডিঅ' লৈ আকৌ আহি আছোঁ নেক্সট ব্লগত। টাটা বাই বাই।